নমস্কাৰ স্বাগতম জনাইছো এছবি অসম মিডিয়াৰ আৰু এখন নতুন ভিডিঅ' লৈ এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে আন দেশ বিদেশৰ খবৰসমূহ এনেদৰে অতি সহজেই নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব দৰ্শকসকল আহক আৰু বেছি পলম নকৰি আজিৰ এই ভিডিঅ'খন আৰম্ভ কৰিছো দিবলৈ লৈছো সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জনাই আছো আজিৰ প্ৰথম খবৰটো আজি হৈছে 2022 বৰ্ষৰ শেষৰ দিন অৰ্থাৎ 31 ডিচেম্বৰ গতিকে আজি 31 ডিচেম্বৰতে দিল্লীত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক আৰু সেই কেবিনেট বৈঠকতে লোৱা হল এটা ডাঙৰ সিদ্ধান্ত কি সিদ্ধান্ত জনাই আছো হেৰাস কৰা হল অসমৰ 4 জিলা কেবিনেটৰ বৃহৎ সিদ্ধান্ত অসমত হেৰাস কৰা হল 4খন জিলা কোন কেইখন জিলা হেৰাস কৰা হল জনাই আছো সবিশেষ তথ্য বজালি তামুলপুৰ বিশ্বনাথ খোজাই জিলা কৰা হল একত্ৰীকৰণ খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাই আছো যে বিশেষকৈ বজালি তামুলপুৰ বিশ্বনাথ খোজাই জিলা কৰা হল একত্ৰীকৰণ বজালিক বৰপেটা জিলাৰ সৈতে একত্ৰীকৰণ বজালিক বৰপেটা জিলাৰ সৈতে কৰিলে একত্ৰীকৰণ তামুলপুৰক বাক্সাৰ সৈতে একত্ৰীকৰণ খোজাই জিলাক নগাঁৱৰ সৈতে সংলগ্নকৰণ বিশ্বনাথত সংলগ্ন কৰা হল শোণিতপুৰ জিলাৰ সৈতে মহকুমালৈ অৱনমিত হল এই 4খন জিলা আপোনালোকে মন কৰিব যে কোন কেইখন জিলা মহকুমালৈ অৱনমিত হল 14খন জিলাৰ কিছু গাঁৱৰ হাল হলনি 14খন জিলাৰ অসমৰ 14খন জিলাৰ কিছু গাঁৱৰ হাল হলনি জিলা উপায়ুক্তৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত জিলা উপায়ুক্তৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যিক কেবিনেটৰ বৃহৎ সিদ্ধান্ত ব্যক্তিগত বা দলীয় লাভালাভৰ বাবে এই সিদ্ধান্ত লোৱা হোৱা নাই ইয়াতে কোৱা হৈছে আনকি আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে যে ব্যক্তিগত বা দলীয় লাভালাভৰ বাবে এই সিদ্ধান্ত লোৱা হোৱা নাই দেশৰ স্বাৰ্থত লোৱা হৈছে এই সিদ্ধান্ত এয়া হৈছে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে চাব পাৰিলে আৰু লগতে কোৱা হৈছে যে দেশৰ স্বাৰ্থত লোৱা হৈছে এই সিদ্ধান্ত মনত দুখ পোৱা সকলৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী লগতে কোৱা হৈছে যে মনত দুখ পোৱা সকলৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী আমি উজাগৰি নিশা কোটাই এই সিদ্ধান্ত লৈছো আৰু এই ভাষ্য হল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি উজাগৰি নিশা কোটাই এই সিদ্ধান্ত লৈছো আইছো আজিৰ দ্বিতীয়টো খবৰৰ মাজলৈ যদি আপোনাৰ ৰেচন কাৰ্ডখন আছে তেনেহ'লে আপোনাৰ বাবে এটা ভাল খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰলৈ জৰুৰী খবৰ ইতিমধ্যে আহি পৰিছে ৰেচন কাৰ্ড হিতাধিকাৰলৈ এক ভাল খবৰ দেশৰ 80 কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰলৈ ভাল খবৰ শীঘ্ৰে অতিৰিক্ত 5 কেজি ৰেচন লাভ কৰিব হিতাধিকাৰীয়ে আপুনি যি ৰেচন লাভ কৰি আছে তাৰ বিপৰীতে আপুনি অতিৰিক্ত 5 কেজি বেছি ৰেচন লাভ কৰিব প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত লাভ কৰিব এই ৰেচনসমূহ প্ৰতিমাহে লাভ কৰিব 5 কেজি গেহু অথবা চাউল আপুনি যদি চাউল লাভ কৰিছে তেনেহ'লে অতিৰিক্ত 5 কেজি চাউল আৰু যদি আপুনি ঘেহু লাভ কৰি আছে তেনেহ'লে আপুনি অতিৰিক্ত 5 কেজি ঘেহু লাভ কৰিব কোভিডৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধি কৰা হল সময়সীমা এই ক্ষেত্ৰত শীঘ্ৰে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰিব সিদ্ধান্ত ৰেচন কাৰ্ডৰ হিতাধিকাৰলৈ এয়া এক ভাল খবৰ আহিছো তৃতীয়টো খবৰৰ মাজলৈ আমাৰ তৃতীয় নম্বৰ খবৰটো খুবেই গুৰুত্বপূৰ্ণ ৰাজ্যবাসীৰ বাবে জৰুৰী খবৰ ৰাজ্যবাসীৰ বাবে এটা ফোন নম্বৰ মুকলি কৰা হৈছে আপোনালোকে লগতে ৰাখি থওক এই নম্বৰটো খুবেই জৰুৰী খবৰ জনাই আছো লগতে নম্বৰটো জনাইছো 6026901246 আকৌ এবাৰ জনাই আছো 6026901246 ৰাজ্যবাসীৰ বাবে জৰুৰী নম্বৰ ঘোষণা ৰাজ্যবাসীৰ বাবে জৰুৰী নম্বৰ ঘোষণা কৰিলে নম্বৰৰ জৰিয়তে কি কৰিব লাগিব আপুনি খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাই আছো এই নম্বৰটোৰ জৰিয়তে আপুনি কি কৰিব লাগিব বা আপুনি যদি কিবা বিপদত পৰিছে বা কিবা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে তেন্তে এই নম্বৰটো দি আপোনালোকে সহায় লাভ কৰিব পাৰিব সন্দেহজনক কোনো গতিবিধি দেখিলেই জনাওক অসম আৰক্ষী আপুনি যদি কোনো ধৰণৰ বা কোনোবা সন্দেহজনক কোনো গতিবিধি লোকক দেখে তেন্তে অসম আৰক্ষীক জনাবলৈ আহ্বান কৰা হৈছে অসম আৰক্ষীয়ে মুকলি কৰিছে এই জৰুৰী নম্বৰ আৰু এই নম্বৰটো মুকলি কৰিছে অসম আৰক্ষীয়ে নম্বৰটো হৈছে 6026901246
হোৱাটছএপৰ জৰিয়তে প্ৰেৰণ কৰক ড্ৰাগছৰ যিকোনো তথ্য। আপুনি যদি ড্ৰাগছৰ যিকোনো তথ্য লাভ কৰে তেন্তে হোৱাটছএপৰ জৰিয়তে আপুনি লাভ কৰি দিব পাৰিব যিকোনো তথ্য। আপোনাৰ এলেকাত ড্ৰাগছৰ তথ্য পালে শীঘ্ৰেই জনাওক অসম আৰক্ষী। আপোনালোকৰ গাঁও তথা এলেকাত যদি ড্ৰাগছৰ তথ্য পায় তেন্তে আপুনি এই নম্বৰৰ যোগেদি জনাব পাৰিব অসম আৰক্ষী। গোপনে ৰখা হ'ব আপোনাৰ পৰিচয় আৰু আপুনি তথ্য দিয়াৰ পিছতে গোপন কৰা হ'ব আপোনাৰ পৰিচয়। আপোনাৰ অভিযোগৰ ভিত্তিত লোৱা হ'ব বিহিত ব্যৱস্থা আৰু আপোনাৰ অভিযোগৰ ভিত্তিত লোৱা হ'ব বিহিত ব্যৱস্থা।